নিৰ্বাচন আহিল, কোন নেতাৰ সম্পত্তি কিমান বাঢ়িল, ৰজা আৰু প্ৰজাৰ ডেইলি ইনকামৰ পাৰ্থক্য কিমান? এটা কথা কৈ থওঁ, নেতাৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধিৰ পাৰ্চেণ্টেজৰ অংকটো আপোনালোকে নাচাব। টকাৰ হিচাপটো মুঠ সম্পত্তিৰ পৰিমাণ হিচাপে চাওক যদি আপোনাক সঠিক তথ্য লাগে। তাৰ কাৰণ ধৰক 2021 চনত কোনোবা নেতাৰ 1 কোটি টকা আছিল আৰু 2026ত 4 কোটি হ'ল। কিমান বাঢ়িল? 300%। কিন্তু যিজন নেতাৰ 2021ত 10 কোটি টকা আছিল আৰু 2026ত 20 কোটি হ'ল, তেওঁৰ বৃদ্ধিৰ পৰিমাণ হ'ল মাত্ৰ 100%। মানে সকলোৰে বেছ লাইনটো একে নহয়। ৰাজ্যৰ নিৰ্বাচনী শপতনামা অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 2021ত সম্পত্তিৰ পৰিমাণ আছিল 17 কোটি টকা আৰু 2026ত হ'লগৈ 35 কোটি টকা, মানে প্ৰায় 17 কোটি টকাৰ বৃদ্ধি। কিন্তু ইয়াত তেওঁৰ নিজৰ অংশ মাত্ৰ 1 কোটি টকা আৰু পত্নী আৰু পৰিয়ালৰ অংশ 16 কোটি টকা। ঠিক একেদৰে জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিৰ প্ৰায় 13 কোটি টকা 5 বছৰত বৃদ্ধি পাইছে। অশোক সিংহালৰ 8 কোটি টকা, পীযুষ হাজৰিকা, তুলিৰাম ৰংহাং, প্ৰশান্ত ফুকন, ৰূপম শৰ্মা, বিমল বৰাৰো 2ৰ পৰা 4 কোটি টকা যোৱা 5 বছৰত বৃদ্ধি পাইছে। তাৰ মাজত অখিল গগৈৰ নিজৰ সম্পত্তি নাথাকিলেও পৰিয়ালৰ সম্পত্তি 32 লাখ টকা বৃদ্ধি পাই পেলাই প্ৰায় 1 কোটি টকা হৈছেগৈ। লুৰিণজ্যোতি গগৈৰ 15 লাখৰ পৰা 34 লাখ টকা হৈ 19 লাখ টকা বৃদ্ধি পাইছে। গৌৰৱ গগৈৰ সম্পত্তিও 3 কোটি টকা বৃদ্ধি পাইছে। নেতাৰ লগত কিন্তু নেতাৰ পত্নীৰ সম্পত্তিও সমানে সমানে বাঢ়িছে, হয়তো নেতাতকৈ অধিকহে বাঢ়িছে। তেওঁলোকৰ হাতত আছে সোণ আৰু হীৰাৰ অলংকাৰ। লাখ লাখ টকাৰ জীৱন বীমা আছে জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নামত। হাগ্ৰামা মহিলাৰীৰ পত্নীৰ হাতত আছে কোটি টকাৰ গাড়ী। ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন, যোন এতিয়ালৈকে MLA বনাই নাই, তেখেতৰ হাততো আছে কোটি কোটি টকা। কিন্তু অসমৰ GDP যোৱা 5 বছৰত অসমৰ GDP মাত্ৰ 45% বৃদ্ধি হৈছে। কিন্তু সেই ৰাজ্যত নেতাৰ সম্পত্তি কেনেকৈ 100ৰ পৰা 200% বাঢ়িল? 2024-25ত অসমৰ এষ্টিমেটেড পাৰ কেপিটা ইনকাম মানে জনমূৰি আয় আছিল 1,54,222 টকা, মানে এজন মানুহৰ ইনকাম মাহিলী 12,851 টকা। দিনে এজন সাধাৰণ অসমীয়াই কিমান টকা উপাৰ্জন কৰে জানে? মাত্ৰ 430ৰ পৰা 500 টকা। কিন্তু আমি সকলোৱে জানো যে 400ৰ পৰা 500 টকাকৈ উপাৰ্জন কৰিব নোৱাৰা মানুহো এইখন অসমত এতিয়াও আছে। বহু খেতি বাতি দিন হাজিৰা কৰি খোৱা লোকে এই টকা উপাৰ্জন নকৰে। 6-7 হাজাৰ টকাত ছিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিবলৈ গৈ অসমৰ ল'ৰাই বৰ্হি ৰাজ্যত মৃত্যুক সাৱটি লয়। কিন্তু আমি প্ৰশ্ন নকৰোঁ তেনে এখন ৰাজ্যত ৰাজনৈতিক নেতা আৰু তেওঁলোকৰ পত্নীৰ সম্পত্তিৰ পৰিমাণ কেনেকৈ ইমান বৃদ্ধি পায়।